হেল্ল' মোৰ জান চুনু মুনু ৰুনু জুনু কোৱা দেহা কি কৰিছা? তোমাৰ কথাকে ভাবি আছো আৰুনো কি কৰিম? তোমাৰ বাহিৰে মোৰ আছে কোন? সৰস্বতী পূজা পালেহিয়ে জানা। তুমি যে মোক সৰস্বতী পূজাত কিবা এটা দিম কৈছিলা, পাহৰিলা নেকি? মেক্সে কি দিম বুলি কৈছিল তুমি? কি দিম বুলি কৈছিল তোমাক? মই পাহৰিলো নহয়, মনত পেলাই দিয়া। কেলে য়েল্ল' কালাৰ শাৰী এযোৰ দিম বুলি কৈছিলা যি, পাহৰিলা নেকি? শুনা না, এই সাগৰিকাৰ যে বয়ফ্ৰেণ্ডটোৱে সৰস্বতী পূজাত পিন্ধি যাবলৈ তাইক 4যোৰকে কাপোৰ দিছে জানা। তুমিহে মোক একো নিদিয়া। নাই মই তোমাক দিম ন, তোমাক নিদিওঁ বুলি কোৱা নাই নহয়, মই দিম ন। হেৰি এটা কাম কৰা, পৰহি আমাৰ মায়ে 3যোৰকে বেড নিউ শাৰী আনি থৈছে, তাৰে এযোৰ লৈ লোৱা তুমি। সৰস্বতী পূজা পাৰ হৈ গ'লে আকৌ ঘূৰাই দিবা, মই আকৌ তোমাক তাৰ পাছত নতুনকৈ এযোৰ কিনি দিম নহয়। না সেইবোৰ মই নাজানো, মোক লাগিবই। তুমি দিম কৈছা যেতিয়া মোক নতুন এযোৰকে কিনি দিব লাগিব। মই লোকৰ এনেকৈ শাৰী পিন্ধি বেয়া পাওঁ জানা। মোক নালাগে, মোক নতুন এযোৰ লাগিবই। নহ'লে যদি নিদিওঁ আজিৰ পৰা বেকআপ, যদি নিদিওঁ আজিৰ পৰা বেকআপ। নাই দিম না তোমাক, মই দিম কৈছোঁ নহয়। তুমি নাই এতিয়া বেকআপ কথা কেনেকৈ আহিলে আকৌ এইবোৰ মাজত? এইবোৰ নকৰিবা আকৌ, নাপায় নহয়। মই তোমাক দিম, মই তোমাক এযোৰ কি, মই তোমাক 10যোৰকে দিম কাপোৰ। হ'লতো সৰস্বতী পূজাৰ আগত মই তোমাক 10যোৰকে দিম কাপোৰ, ঠিক আছে? তুমি একদম একো টেনশ্যন নল'বা, মই তোমাক দিম কৈছোঁ নহয়, দিম। শুনা আকৌ, হেল্ল' দেহা, মই হেৰি নহয়, মই এতিয়া অকণমান ব্যস্ত আছোঁ দেই। মোৰ আকৌ অফিচলৈ যাব লাগিব, মালিকে মাতিছে, কিবা ফাইল এখন দিবগৈ লাগে এজেগাত। মই সেইটো কাৰণে অকণমান ব্যস্ত আছোঁ। মই অকণমান পাছত ফোন কৰিম, ঠিক আছে? হ'ব। শাৰী লাগে কেলা মেক্সে, পিচ এটা আকৌ খুজিলে কেলা মোৰ মুখখন গোন্ধায়। এতিয়া কেলা শাৰী লাগে লেৰা, দিম কেলা দিম কেলা। Oh no! Gapada sa gapada pada. হেল্ল' কোৱা। আৰু এটা কথা নহয় দেহা। কি হ'ল কোৱা? সাগৰিকাক যে তাৰ বয়ফ্ৰেণ্ডটোৱে সৰস্বতী পূজা দিনাখন KTMত ঘূৰাব। KTM আকৌ ডিউক নে কি সেইখনত ঘূৰাব। মই কি কৰিব লাগে এতিয়া? মই কি কৰিব লাগে? দুইটাক যে ইমান ভাল লাগিব ন। শুনা না, কোৱা। সৰস্বতী পূজাত তুমি মোকো KTMত ঘূৰাব লাগিব। মই নাজানো, তুমি ঘূৰাবই লাগিব। তুমি সৰস্বতী পূজাৰ আগত তুমি KTM ডিউক এখন কিনি ল'বা, তাৰপাছত দুইটা আমি ঘূৰিম দেই। তুমি ঘূৰাবই লাগিব। মই ফটককৈ ক'ত পামগৈ KTM ডিউকখন? পাগল হ'লা নেকি তুমি? মই ক'ত পামগৈ? সেইবোৰ মই নেজানো। মুঠতে মোক ঘূৰাবই লাগিব সৰস্বতী পূজাৰ দিনাখন KTMত। যদি নুঘূৰা আজিৰ পৰা বেকআপ। ঠিক আছে, মই ঘূৰাম, KTMত ঘূৰাম, তোমাক এৰোপ্লেনত ঘূৰাম। তুমি য'তেই ঘূৰা তাতে ঘূৰাম। তুমি য'তে যাওঁ বুলি কোৱা তাতে নিম। হ'ব এতিয়া ৰাখিছোঁ, মোৰ ডিউটি যাওঁ। One hour later. হেল্ল', শুনা না, এক ছেকেণ্ড।
হিলু হিলু হাগিবলৈ গ'ল চাগি So guys, ভিডিওটো যদি ভাল পালে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো মানে ভিডিওটো পুৰা শ্বেয়াৰ কৰি দিয়ক গাইজ যাতে সকলোৱে পায় মানে মোক কেনেকুৱা হৈছে নিজে নাজানো মানে আজি ফাৰ্ষ্ট মানে ট্ৰাই কৰিছোঁ এনেকুৱা ভিডিঅ' বনাবলৈ মানে চবেই যাতে আশীৰ্বাদ কৰে আৰু আগবাঢ়ি যাবলৈ সকলোৱে মৰম কৰি যাওক চেনেলটো শ্বেয়াৰ কৰক চবকে ভিডিঅ'টো শ্বেয়াৰ কৰক তো আজিলৈ বাই আকৌ নেক্সট লগ পাইছোঁ ৰ'জ ভিডিঅ'ত মানে কমেডি ভিডিঅ' এনেকুৱা মাজে মাজে আহি থাকিব আজিলৈ বাই জয় আই অসম আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যোৱা ছাবস্ক্ৰাইব কৰি লোৱাগে আকৌ এনেকুৱা কমেডি ভিডিঅ' আহিব ৰ'জ ভিডিঅ' আহিব